নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ জব এণ্ড অনলাইন আপডেট চেনেললৈ। পলিউশ্যন কণ্ট্ৰল বৰ্ড অসমৰ ফালৰ পৰা ভালেখিনি পদ মুকলি হৈছে, যাৰ বাবে ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। তো এই ভিডিঅ'টোত আমি অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম এই ভেকেঞ্চিটোৰ বিষয়ে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো এইটোৱে হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। ইয়াতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ 5টাকৈ পদ আছে আৰু ইয়াৰ বাবে দৰমহা নিয়োগ দিছে 30,000 পৰা 1,10,000 টকা পৰ্যন্ত। জুনিয়ৰ একাউণ্টেণ্টৰ 3টাকৈ পদ আছে, ইয়াৰ বাবে দৰমহা নিয়োগ দিছে 14,000 পৰা 49,000 টকা পৰ্যন্ত। আৰু এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 6টাকৈ পদ আছে, ইয়াৰ বাবে 14,000 পৰা 49,000 টকা পৰ্যন্ত দৰমহা নিয়োগ। আৰু ইয়াতে কেটেগৰী ভগাই দিছে পদখিনি। আৰু ইয়াতে ফি পে'মেণ্টটো দিছে, কিমানকৈ ফি পে'মেণ্ট কৰিব লাগিব। আনৰিজাৰ্ভ অথবা EWS কেণ্ডিডেটসকলে 500 টকাকৈ পে'মেণ্ট কৰিব লাগিব। OBC MOBC সকলে 250কৈ পে'মেণ্ট কৰিব লাগিব। SC সকলে 250কৈ, ST হিলছ এৰিয়া সকলে 250 আৰু ST প্লেইনছ এৰিয়া সকলে 250। আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দিছে। কেণ্ডিডেটজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু অসমৰ বাসিন্দা হ'ব লাগিব। আৰু বয়সৰ সময়সীমাটো বিচাৰিছে 18 বছৰৰ পৰা 48 বছৰ পৰ্যন্ত। আৰু ইয়াতে কৈছে যে SC STৰ বাবে 5 বছৰ এজ ৰিলেক্সন আছে, OBC MOBCৰ বাবে 3 বছৰ এজ ৰিলেক্সন আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ বাবে BE অথবা BTech কৰা হ'ব লাগিব। জুনিয়ৰ একাউণ্টেণ্টৰ বাবে BCom অথবা BBA কৰা হ'ব লাগিব আৰু লগতে কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত ডিপ্ল'মা থাকিব লাগিব। আৰু এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ বাবে যিকোনো গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা কৰা, আৰু লগতে কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত ডিপ্ল'মা থাকিব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই লিংক যোৱাকালিৰ পৰা খোল খাইছে। আপোনালোকে এতিয়াৰ পৰা ইয়াৰ বাবে আবেদন জনাব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 2 অক্টোবৰ। 2 অক্টোবৰলৈকে আপোনালোকে ইয়াৰ বাবে আবেদন জনাব পাৰিব। তো ইমানখিনি আছিল এই ভিডিঅ'টোত। যদি মোৰ ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।